হাই গাইজ, আমাৰ ডিডিজ ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভালেই, আমাৰো ভালেই আছোঁ। আৰু আজি মই অকলে আছোঁ, মোৰ ফ্ৰেণ্ড নাই, তাইৰ টিউশ্যন এটা আছে, টিউশ্যনটো কৰিব গৈছে। আৰু ভাবিলোঁ আজি অলপ আপোনালোকৰ আগত যিখিনি জানো সেইখিনি ক'বলৈ চেষ্টা কৰিছোঁ, অলপ মটিভেশ্যন। আৰু গতিকে পলম নকৰে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ বহুতো কৰিবলগীয়া কাম থাকে, কিন্তু আমি মানুহ হয়, কিন্তু আমাৰ যিখিনি কাম কৰিবলগীয়া সেইখিনি হয়তো আমি মানুহ হয়, সেইখিনি হয়তো কিছুমানে কৰিব নাজানো, আৰু সেইটো কাৰণে আমাৰ প্ৰব্লেম হয় অলপ। আৰু আমি এতিয়া ধৰক আমি এতিয়া ডাঙৰ হ'লোঁ মানে ডাঙৰ হ'বলৈ সৰুৰ পৰাতো ডাঙৰ হৈছোঁ ন। তো ডাঙৰ হোৱাৰ পিছত আমাৰ ওচৰত যেতিয়া আমি ডাঙৰ হওঁ, তেতিয়া আমাৰ হাতলৈ দুটা ৰাস্তা আহে যে আমি কোনটো ৰাস্তাই আগবাঢ়িম। দুটা ৰাস্তা আহি পৰে, আমি কোনটো ৰাস্তাই আগবাঢ়িম। আপোনাৰ ওচৰত দুটা ৰাস্তা থাকিব, এটা নিমজ একদম পিচ ৰাস্তা, আৰু ধৰি লওক পিচ ৰাস্তা মানে জেং জাবৰ ভাঙি চিঙি আৰু আপোনাৰ ধুনীয়াকৈ ৰাস্তাটো বনাই থৈ গৈছে, বুজি পাইছেই চাগে। আৰু এটা ৰাস্তা কাঁইট, এই ধৰক বগৰী কাঁইট, কিবা কাঁইট আৰু খোজকাঢ়িলে হুল সোমাব। এতিয়া আপোনাৰ কথাটো হ'ল আপুনি কোনটো ৰাস্তা চিলেক্ট কৰিব। আপোনাৰ কোনটো ৰাস্তা চিলেক্ট কৰিব, যেতিয়া আপোনাৰ সেই প্ৰশ্নটো আহি যাব, তেতিয়া হয়তো কিছুমানে সেই পিচ ৰাস্তাটো, কিছুমানে মানে 100%ৰ 90%ই সেই ভাল ৰাস্তাটো দি যাব বিচাৰিব। 100%ৰ আজিকালিতো কি হয় চাওক, আমি যদি এটা বোকা ৰাস্তা পাই যাওঁ, আপোনালোকে দেখিছেনে এই মোৰ বেক চাইডটো দেখিছেনে, ইয়াত গোটেই বোকা। আমাৰ গৰুখিনি সেই তাতে থাকে আনিবলগীয়া, গতিকে এইফালেদিতো চমুৱে হয়, কিন্তু বোকা আছে, বোকা লাগিবই। আৰু এইফালে যদি মই ৰাস্তা দি ঘূৰি যাওঁগৈ পিচ ৰাস্তা, তেতিয়া সেইকণলৈকে মোৰ ভৰিত বোকা নালাগে। মই কি ভাবিম যে মই সেই ৰাস্তাটো দি যাম, মোৰ ভৰিত বোকা নালাগে, দূৰ হ'ব কিন্তু পামগৈ। কিন্তু এইটো দি অকণমান দিগদাৰ হ'ব যাবলৈ, ভৰিত বোকা লাগিব, জোক চোকো থাকিব পাৰে ন। কিন্তু আচল কথা সেইটো নহয়, আমি সদায় সেই কঠিন ৰাস্তাটো দিহে যাবলৈ চেষ্টা কৰিব লাগে। কাৰণ চাওক, সেই কঠিন ৰাস্তাটো দি আপুনিও যাবলৈ চেষ্টা কৰক। সেই কঠিন ৰাস্তাটো দি তাত জেং জাবৰখিনি হয়তো আপোনাৰ জেঙে খুজিব পাৰে, আপুনি সেইখিনি আঁতৰাই লওক, আপুনি যাবলৈ চেষ্টা কৰক। হয়, আপুনি হয়তো যাবলৈ টাইম লাগিব, আপোনাৰ সেই যদি পিচ ৰাস্তাটো আধা ঘণ্টা লাগে, তাৰ দি হয়তো 1 ঘণ্টা 1.5 ঘণ্টাও লাগি যাব পাৰে, দেৰি হ'ব, মানে পলম হ'ব পাৰে। কিন্তু আপুনি সেই ৰাস্তাটো ক্লিয়াৰ কৰি নিলে। চাওক, পিচ ৰাস্তাটো দি বহুত মানুহ গৈ থাকে, অহৰহ মানুহ গৈ থাকে, গম পাইছেনে? এতিয়া ৰাস্তাবিলাকক চাওক, টাউনৰ ৰাস্তাটো দি কিমান গাড়ী গৈ থাকে, কিমান ভিৰ। কিন্তু আপুনি চাব, এটা লুংলুঙীয়া ৰাস্তা দি মানুহ ইমান গৈ নাথাকে। এতিয়া চাওক, যেতিয়া আপুনি সেই ভিৰটো দি আহি যাব, ধৰক সেই ৰাস্তাটো দেখিছেনে, পকা ৰাস্তাটো দেখুৱাই আপোনাক কোনোবা আঙুলি দেখুৱাই ক'লে সেইটো বোলে ডিম্পুদা আহি আছে, বা ধৰক এইটো বিকাশদা আহি আছে। কাৰণ ধৰক সেইটো বাৰু ডিম্পুদাহঁতক চবেই চিনি পায়, সেইকাৰণে মই ডিম্পুদা নামটোকে তেনেকৈ ক'লোঁ। কিন্তু আপুনি যাক দেখুৱাইছে সি ক'ব, ক'ত ইমান ভিৰ আছে, গাড়ী আছে, মই দেখাই নাই। কিন্তু আপুনি যদি সেই লুংলুঙীয়া ৰাস্তাটো যদি দেখায়, সেইটো ডিম্পুদা আহি আছে, অঁ সেইটো দেখিছোঁ আহি আছে, গম পাইছেনে? পটককৈ দেখিম আমি সেই ৰাস্তাটো। কিন্তু এইটো ৰাস্তাত আপুনি বহুতৰে গাড়ী দেখিব, বহুতৰে মূৰ দেখিব, কিন্তু আপুনি দেখা নাপায়। ঠিক যেতিয়া সেই ৰাস্তাটো দি আহি পেলাই যেতিয়া পাবহি, পোৱাহি পিছত যেতিয়া আপোনাৰ ওচৰত পাবহি, তেতিয়া ধৰক আপুনি ডিম্পুদাক সুধিলে যে ডিম্পুদা, আপুনি সেইটো ৰাস্তা দি আহিলে যে, কেলৈ এইফালে নাহিলে কিয়? সেইটো ৰাস্তা দি অহাতকৈ এইটো ৰাস্তা দি অহাই ভাল হৈছিলে। তেতিয়া ডিম্পুদাই কি ক'ব? সেই ৰাস্তাটো বা অমুকে বা তমুকে কি ক'ব তেতিয়া, যে সেই ৰাস্তাটো দি ইমান ভিৰ আছে, ট্ৰেফিক জাম, ধূলি, এইবিলাক বেমাৰো হ'ব পাৰে, গতিকে সেইফালে নাহি মই সেইটো ৰাস্তা দি আহিলোঁ। তেতিয়া হ'ব, হয় হয়, সেইটো ঠিকেই কৈছে, সেইফালেদি আহিব লাগে, ইমান জামৰ দি অহাতকৈ। গতিকে তেনেকুৱা ধৰণৰ কথাই। গতিকে সেই কথাটো চাওক, আজি আমাৰ এটা একদম সুখ টকা পইচা আছে,
আমি সেইটো লাইফ আমি ভাল ভাবিছোঁ। গাড়ী মটৰ আছে, গাড়ীৰ ওপৰত ঘূৰিছোঁ, চাৰিচকীয়াত গৈছোঁ, ক'ৰবালৈ বিল্ডিঙৰ ওপৰত আছোঁ, কিন্তু আমাৰ সেইবিলাক চব ঠিকেই আছে। কিন্তু আপুনি চাওক, আপুনি দুখ কি বস্তু বুজিয়ে নাপায়। কিন্তু সেই যে মই যে ক'লোঁ ভুল জেঙৰ ৰাস্তা, মানে সেইটো কথাটো হ'ল যে আপোনাৰ লাইফটোত হয়তো বহুত দুখ, কষ্ট, অশান্তি বহুত থাকিব পাৰে, কিন্তু আপুনি সেইবিলাকক নেওচি যদি আপুনি আগবাঢ়ি যাব পাৰে, সেই আচল সুখ আপুনি তাতে বিচাৰি পাব। গতিকে জীৱনত আপোনাৰ লাইফত যদি টকা পইচা ইমান নাই, হয় মানুহক চলিবলৈ অলপমান টকা পইচা লাগিব। আপুনিও কোনো মানুহটো আজিলৈকে টকা পইচা নাইকিয়া জহত মৰি যোৱা কথা শুনা নাই ন। গতিকে লাগিব, আপুনি চলিব পৰাকৈ আপোনাক টকা পইচা লাগিব। আপুনি ভাল কাম কৰক, আপুনি ভাল ইনকাম কৰি থাকিব পাৰিব। কিন্তু এইটো নহয় যে মোক এটা বিল্ডিং লাগিব, মোৰ বিল্ডিং নাথাকিলে মই ধনীয়ে নহয়, মোৰ গাড়ী নাথাকিলে মই ধনীয়ে নহয়, সেইটো নহয়। আপোনাৰ মনটো আচল। আপুনি আপোনাৰ মনটো যদি ধনী কৰিব বিচাৰে, তেন্তে আপুনি সেই দুখ কষ্ট অশান্তিবিলাক নেওচিব লাগিব। যদি আপুনি গাড়ীৰ ওপৰত উঠি ফুৰিছে, কিবাৰ পৰা আপুনি অভাৱ কি বস্তু বুজিয়ে নাপায়, তেন্তে আপোনাৰ লাইফত সুখ বোলা বস্তুটো কেতিয়াও আপুনি বুজি নাপায়, আপুনি সুখ বুজিয়ে নাপায়। আপুনি গৌৰৱ আৰু অহংকাৰৰ ভিতৰতে সোমাই আছে। কিন্তু সেই যে ৰাস্তাটো যে আপুনি সেই ৰাস্তাটো, মানে সেই কষ্ট দুখ অশান্তিবিলাক নেওচি যেতিয়া আপুনি সুখ দেখিবলৈ পাব, সেই সুখখিনিতে আপুনি গোটেই পৃথিৱীৰ সুখখিনি বিচাৰি পাব। গতিকে ভাবি চাওক, আপুনি কোনটো ৰাস্তা চিলেক্ট কৰিব। এতিয়া চাওক, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজত ব্ৰেকআপ হৈছে, বা সেই ৰিলেশ্যনটো ঘৰৰ মানুহে মানি লোৱা নাই, বা ধৰক হাজবেণ্ড ৱাইফৰ মাজত ডিভ'ৰ্চ হৈছে, সেই তেনেকুৱা ধৰণৰ বহুতো প্ৰব্লেম হয়তো আপোনালোকে পায়। হয়তো এনেকুৱা এটাও পাইছে যে ৰিলেশ্যনটো ঘৰত মানি নোলোৱাৰ কাৰণে ল'ৰাটোৱে ছোৱালীজনীয়ে ছুইচাইড কৰিলে। কিন্তু আপোনালোকে জানেনে পৃথিৱীত আটাইতকৈ ডাঙৰ অপৰাধটো কি? আটাইতকৈ ডাঙৰ অপৰাধটো হৈছে ছুইচাইড। কেতিয়াও নকৰিব এইটো ডাঙৰ অপৰাধ। চাওক, আপুনি যদি সেই প্ৰব্লেমটো যদি ছল্ভ কৰিব বিচাৰে, তেন্তে আপুনি মৰিলে একো লাভ নহ'ব। আপুনি যুঁজিব লাগিব, আপুনি আপোনাৰ ঘৰৰ মানুহখিনিক বুজাব পাৰিব লাগিব, আৰু সেইখিনি আপোনাৰ বহুত দুখ ভাল পোৱাজনৰ পৰা এৰি যাব লাগিব, সেইটো দুখ। কিন্তু সেই দুখ কষ্টখিনি আপুনি সহ্য কৰি আপুনি যুঁজিব লাগিব, তেতিয়াহে আপুনি সুখ দেখিব। দুখ বুলি মোৰ অশান্তি, মোৰ জীৱনত একোৱেই নাই, এইটো কেতিয়াও নাভাবিব। আপোনাৰ জীৱনত চব আছে। আপোনাৰ জীৱনটো কেৱল আপোনাৰ। কিয় নিজৰ জীৱন ধ্বংস কৰিব বিচাৰিছে সুখ বিচাৰোঁতে? সুখ বুলি মানুহ বুলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰি পায় সংসাৰত দুখৰ উপৰি দুখ। মনত আছে কবিতাটো, নিশ্চয় আপোনালোকে পঢ়িবলৈ পাইছিলে। চাওক, সুখ কেতিয়াও নিবিচাৰিব। আপোনালোকৰ সুখ আপোনালোকৰ মাজতেই, সেই দুখবিলাকৰ মাজতেই আছে। সেইবিলাক সহ্য কৰিব পাৰিব লাগিব, সেইবিলাকৰ লগত যুঁজ দিব পাৰিব লাগিব। গতিকে আজিলৈ ইমানখিনিয়ে ক'লোঁ। যদি আজি কথাখিনি শুনি ভাল পালে, তেন্তে নিশ্চয় মোক কমেণ্ট কৰিব, লাইক কৰিব। যদি বেয়া পালে ডিছলাইক কৰিব, কমেণ্ট দি মোক কৈ দিব। আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ এই চেনেলটো অনলি ভ্লগছ হিচাপে নহয়, মোৰ মটিভেশ্যন ভ্লগছ, কমেডি, ফানি এইবিলাক পাই থাকিব। গতিকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈ আকৌ এবাৰ লগ পোৱাৰ আশাৰে বাই বাই।